হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। আৰু আজি মই আন এটা ৰেচিপি লৈ আহিছোঁ আৰু সেইটো হৈছে কেৰামেল পুডিং। আৰু আপোনালোকে কেৰামেল পুডিং খাই ভাল পায়নে? মোৰ কিন্তু বিৰাটেই প্ৰিয়। আৰু এই কেৰামেল পুডিং মই কেনেধৰণে বনালোঁ ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিবচোন। কেৰামেল পুডিং বনাবলৈ প্ৰথমতে মই কেৰামেল বনাই লৈ লওঁ আৰু তাৰ বাবে গেছত মই এখন ফ্ৰাই পেন বহুৱাই দি দিছোঁ আৰু তাত মই 3 ডাঙৰ চামুচৰ জোখত চেনি দি দিছোঁ আৰু চেনিখিনি মই গলিবলৈ দি দিছোঁ। গেছটো মই মিডিয়ামত ৰাখিছোঁ যেতিয়ালৈকে চেনিখিনি গলা ষ্টাৰ্ট দিয়ে, আৰু যেতিয়া চেনিখিনি ভিডিঅ' দেখুৱাৰ দৰে গলিব ষ্টাৰ্ট দিয়ে তেতিয়া মই গেছটো কমাই দি দিছোঁ। আৰু আপুনি যদি কম মিঠা খায় তেতিয়াহ'লে এচামুচমান চেনি দি কেৰামেল বনাই ল'ব পাৰে। আমাৰ ঘৰত কেৰামেল পুডিং সকলোৱে খাই বহুত ভাল পায় আৰু সেইবাবে মই অকণমান বেছিকৈ চেনি দি দিছোঁ আৰু তাৰপিছত মই তাত সৰু চামুচেৰে এচামুচ বাটাৰ দি দিছোঁ আৰু ভালদৰে গোটেইখিনি মিহলাই দি দিছোঁ। কম জুইত মই চেনিখিনি গলাই আছোঁ আৰু অকণমান সময় গলোৱাৰ পিছত চেনিখিনি বৰ ধুনীয়া ব্ৰাউন কালাৰ হৈ যাব। এইখিনিতে আপুনি গেছটো একেবাৰে কমাই ৰাখিব আৰু লৰাই থাকিব, নহ'লে কেৰামেলখিনি আপোনাৰ জ্বলি যাব। আৰু আপুনি যদি কম কেৰামেল কৰিব বিচাৰে তেতিয়াহ'লে ইমানখিনিতে গেছটো বন্ধ কৰি দিব। আৰু মই অকণমান বেছি কালাৰফুল কৰি ল'ম, সেইবাবে অকণমান বেছি সময় চেনিখিনি লৰাই আছোঁ যাতে আৰু অকণমান বেছি কেৰামেল হয়। কেৰামেলখিনি ৰেডি হোৱাৰ আগতে আপুনি যিটো বাতি নাইবা যিটো আপুনি চচপেনত কেৰামেল পুডিং বনাব সেই চচপেনটো ৰেডি কৰি ৰাখিব, যাতে কেৰামেলখিনি ৰেডি হোৱাৰ লগে লগে আমি সেই বাতিটো নাইবা চচপেনটোত কেৰামেলখিনি ঢালি দিব পাৰোঁ। মই যিহেতু এটা কেক টিনত কেৰামেল পুডিং বনাম, সেইবাবে সেই কেক টিনতে মই কেৰামেলখিনি ঢালি দিছোঁ আৰু চাৰিওফালে বহলাই দি দিছোঁ। কেৰামেলখিনি ৰেডি হৈ গৈছে আৰু এতিয়া মই পুডিংখিনি বনাম। আৰু পুডিং বনাবলৈ ইয়াতে মই 200 গ্ৰাম মানে আমুলৰ যিটো সৰু মিল্কমেইডৰ ডাব্বা আহে সেই ডাব্বাটো লৈ লৈছোঁ আৰু লগতে 4টা কণী আৰু 200 ml সৰু পেকেট আমুল তাজাৰ লৈছোঁ এটা। আৰু এতিয়া মই গোটেইখিনি এটা মিক্সি জাৰত দি দিম। ইয়াতে মই আমুল তাজা 1 পেকেট দি দিলোঁ। আপুনি ডাঙৰ কাপত 1 কাপ আমুল তাজা দিলেও হৈ যাব। আৰু লগতে 4টা কণী ইয়াতে ভাঙি দিলোঁ আৰু তাৰপিছত মই ইয়াতে মিল্কমেইডৰ গোটেই ডাব্বাটো দি দিছোঁ। মিল্কমেইড ব্যৱহাৰ কৰি কেৰামেল পুডিং বনালে খাবলৈ বিৰাটেই সোৱাদ লগা হয়। মিল্কমেইড নোহোৱাকৈও পুডিং বনাব পাৰি। আপোনালোকে যদি জানিব বিচাৰে মোক কমেণ্ট কৰি জনাব, মই নিশ্চয় তাৰ ওপৰতো এটা ভিডিঅ' দি দিম। এতিয়া মই কণী, মিল্কমেইড আৰু গাখীৰখিনি ধুনীয়াকৈ ফেটি লৈছোঁ, আপোনালোকে ভিডিঅ'ত দেখিছে। এতিয়া এই মিশ্ৰণখিনি মই কেকৰ যিটো বাতিত কেৰামেলখিনি দি দিছিলোঁ সেই বাতিটোতেই দি দিছোঁ। এই কেৰামেল পুডিংটো বনাবলৈ একেবাৰে সহজ হয় আৰু খাবলৈও বিৰাটেই সোৱাদ লগা হয়। আৰু এতিয়া সৰু প্লেট এখনেৰে মই কেকৰ বাতিটো ঢাকি দি দিছোঁ। এতিয়া আনফালে গেছত মই প্ৰেছাৰ কুকাৰ এটা বহুৱাই দিছোঁ আৰু তাত মই অকণমান পানী দি দিছোঁ আৰু লগতে সৰু ষ্টেণ্ড এডাল দি দিছোঁ। প্ৰেছাৰ কুকাৰত নবনালে কেৰাহীটো বনাব পাৰে। কেৰাহীত যদিহে আপুনি বনায় তেতিয়া কেৰাহীৰ তলিত অকণমান পানী দিব আৰু তাৰপিছত সৰু ষ্টেণ্ড এটা দি ভিডিঅ'ত দেখুওৱাৰ দৰে কেকৰ বাতিটো বহুৱাই দি দিব আৰু ঢাকনিখন লগাই প্ৰায় আধা ঘণ্টাৰ পৰা 45 মিনিটমান সময় কম জুইত ষ্টিম হ'বলৈ দিব। মই প্ৰেছাৰ কুকাৰত প্ৰায় 8ৰ পৰা 10টামান চিটি আহিবলৈ দি দিছোঁ আৰু তাৰপিছত মই প্ৰেছাৰ কুকাৰটো বন্ধ কৰি দি দিছোঁ। আপোনালোকে যদি এই ভিডিঅ'টো চাই ভাল পাইছে প্লিজ লাইক আৰু শ্বেয়াৰ এটা কৰি দিব আৰু লগতে কমেণ্ট কৰিবলৈ নাপাহৰিব। আৰু যদিহে মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে প্লিজ ছাবস্ক্ৰাইব কৰি দিব। 10টা চিটি যোৱাৰ পিছত মই গেছটো বন্ধ কৰি দিছোঁ আৰু কুকাৰৰ গেছটো যোৱাৰ পিছত মই আপোনালোকক দেখুৱাই দিছোঁ। মোৰ কেৰামেল পুডিংখিনি বৰ ধুনীয়াকৈ ৰেডি হৈ গৈছে। বহুত গৰম হৈ আছে কাৰণে মই উলিয়াব পৰা নাই। অকণমান ঠাণ্ডা হোৱাৰ পিছত মই পুডিঙৰ বাতিটো উলিয়াই দেখুৱাই দি দিছোঁ। এয়া দেখিছেনে, পুডিংখিনি বৰ ধুনীয়াকৈ ৰেডি হৈ গৈছে। পুডিংখিনি এতিয়া গৰম হৈ আছে আৰু ঠাণ্ডা হোৱাৰ পিছত এই পুডিঙৰ বাতিটো মই ফ্ৰিজত থৈ দিম। আৰু সোনকালে ঠাণ্ডা হ'বলৈ মই এটা ডাঙৰ বাতিত পানী দি দিছোঁ আৰু তাৰ ওপৰত মই পুডিংটো থৈ ঠাণ্ডা কৰিছোঁ আৰু তাৰপিছত মই ফ্ৰিজত থৈ দিছোঁ। প্ৰায় 2 পৰা 3 ঘণ্টামান ফ্ৰিজত থৈ দিছোঁ আৰু তাৰপিছত পুডিংখিনি বৰ ধুনীয়াকৈ ৰেডি হৈ গৈছে। আৰু এতিয়া 3 ঘণ্টামান পিছত এয়া মই আপোনালোকক দেখুৱাই দিছোঁ। পুডিংটো ধুনীয়াকৈ ৰেডি হৈ গৈছে আৰু এখন চুৰিৰ সহায়ত মই পুডিংটো চাৰিওফালে এনেকৈ এৰুৱাই দি দিছোঁ যাতে ধুনীয়াকৈ পুডিংটো কেকৰ বাতিটোৰ পৰা ওলাই আহে। এতিয়া এখন প্লেট মই কেকৰ বাতিটোত দি দিছোঁ আৰু তাৰপিছত বাতিটো ওলোটাই দি দিছোঁ আৰু তাৰপিছত পুডিংটো বৰ ধুনীয়াকৈ বাতিৰ পৰা ওলাই আহিছে। আৰু এয়া চাওকচোন, ধুনীয়াকৈ কেৰামেল পুডিং মোৰ ৰেডি হৈ গৈছে।
দেখিবলৈ বিৰাটেই কালাৰফুল লাগিছে নহয় জানো? খাবলৈ বিৰাটেই সোৱাদ লগা হৈছিলে। মই অকণমান বেছিকৈ কেৰামেল বনাই লৈছিলোঁ বাবে বেছি কালাৰফুল হৈছে। আপুনি যদি ভাল নাপায় কমকৈও কালাৰ কৰি ল'ব পাৰে, মানে কমকৈ কেৰামেল কৰি ল'ব পাৰে। আৰু এতিয়া মই এটা পিচ আপোনাক দেখুৱাই দি দিছোঁ। এয়া চাওকচোন কিমান ধুনীয়া ক্ৰিমি হৈছে। কনডেন্স মিল্ক দি বনোৱাৰ বাবে ইমান ধুনীয়াকৈ কেৰামেল পুডিংটো ক্ৰিমি আৰু ডাঠ হৈ গৈছে। এতিয়া মই আৰু এটা পিচ কাটি দেখুৱাই দি দিছোঁ। আপোনালোকেও এনেধৰণে কেৰামেল পুডিং বনাই চাবচোন আৰু কেনেকুৱা পায় মোক কমেণ্ট কৰি জনাব। আৰু লগতে ভিডিঅ'বোৰ ভাল লাগিলে প্লিজ লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব। ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে আপোনালোক সকলোকে অশেষ ধন্যবাদ।